নমস্কাৰ, মই ঋতুপন। এতিয়া এইটো পাৱাৰ বেংকটো বেয়া হৈ আছিলে। বেয়া হোৱাৰ আগতে এতিয়া মই চব কালেকশ্যন এটা খুলিম। এতিয়া বেয়া হৈ আছে, কালেকশ্যন খুলিম এতিয়া। লগতে এতিয়া চব অফ হৈ আছে। এতিয়া চুইচটো পিৰিকি আছোঁ, অফ হৈ আছে। এতিয়া গতিকে रेविया एक अगले सबको प्ले दिया से एक अगले सबको प्ले दिया से रेविया এতিয়া গতিকে এতিয়া পাৱাৰ বেংকটো বেয়া হৈ আছে। গতিকে কালেকশ্যনটো এতিয়া চাৰ্জাৰ পৰা চাৰ্জ লগাই থৈছিলোঁ। এতিয়া এতিয়া খুলি পিনি এতিয়া এইটো হেৰি হৈ আছে, খেলি মেলি হৈ আছে পৰা এতিয়া বৰ্তমান চব কালেকশ্যন এইটো এতিয়া হেৰি হৈ আছে, প্ৰব্লেম হোৱাৰ কাৰণে অলপ খেলি মেলি কৰি আছে। এতিয়া মই হাতেৰে এতিয়া বৰ্তমান দেখিছে নহয় পাৱাৰ বেংকটো এতিয়া খোলাৰ পিছত কালেকশ্যনটো এইভাগে দিয়া আছে। এতিয়া চব মিলাই মেলি এতিয়া মই এতিয়া চব চাই মেলি এতিয়া বৰ্তমান কেনেকুৱা এইটো কালেকশ্যন এতিয়া এইডোখৰ এতিয়া অলপ ধুনীয়াকৈ পকাই এতিয়া লগালোঁ। এতিয়া চুইচটো দিছোঁ, জ্বলা নাই, এতিয়া বৰ্তমান মই এইটো চাৰ্জাৰ পৰা এতিয়া ধুনীয়াকৈ এইটো ইয়াত দুটা কেবুলেৰে চাৰ্জ দিব পাৰে। আৰু এইটো চাৰ্জৰ হেৰি হয়, এইটো লাইট হয়। বৰ্তমান এতিয়া ডেটটো এটা रेविया एक अगले सबको प्ले मॉडल नंबर GPB07 इनपुट DC5V2A आउटपुट 1 डॉट DC5V डेट दिया से 1A आउटपुट 2 DC5V डेट 2.4A চেপাচিটিটো দিয়া আছে 2.6600 মাছ দিয়া আছে, মাছ নহয় মেছ দিয়া আছে .13252 ব্ৰেকেট দিয়া আছে পাৰ্ট 1 2010 চনৰ এইটো বনাইছিলে। এইটো GFB.07 ডিচেম্বৰ 2017 এইটো 2017 চনৰ পাৱাৰ বেংকটো বনাইছিলে। বৰ্তমান এতিয়া বহুত দিন হৈ গ'ল, 18, 19, 20, 21, 22, 23 এতিয়া মুঠতে 5 বছৰ হ'ল। গতিকে তেনেকে আছে। এতিয়া বৰ্তমান মই এতিয়া এইটো চাৰ্জত দি থৈছোঁ। চাৰ্জত দি মানে চাপৰ্টো নকৰে। এতিয়া চাৰ্জত এতিয়া ধুনীয়াকৈ চাৰ্জত দি এতিয়া চাম মডেলটো মানে ভাল নে বেয়া। এতিয়া ধুনীয়াকৈ জ্বলিছে দেখিছে নহয়। এতিয়া 3 ঘাট হৈছে, এতিয়া 4 ঘাট হ'লে মানে ফুল চাৰ্জ হয়। এতিয়া ধুনীয়াকৈ জ্বলিছে, এতিয়া আপোনালোকে চাইছেই। এতিয়া মই আকৌ ঢাকনখন এতিয়া মাৰিলে নজ্বলা হৈ যায়। এতিয়া ঢাকনখন মাৰিলোঁ, ধুনীয়াকৈ এতিয়া দিছে নহয়, জ্বলি আছে এঘাট দুঘাটকৈ। ঢাকনখনৰ অকণ প্ৰব্লেম হৈ আছে কাৰণে অলপ খেলি মেলি এটা হৈ থাকিব পাৰে। বৰ্তমান মোৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, লাইক কমেণ্ট কৰা নাই, সকলোৱে এটি ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা যদি আপোনালোকৰ যদি
আপোনালোকে যদি এনেকুৱা যদি পাৱাৰ বেংকটো বেয়া থাকে মোক যোগাযোগ কৰিব। আপোনাৰ তলৰ স্ক্ৰীনশ্বটত মই মোৰ মোবাইল নাম্বাৰটো দি দিম। মই ধুনীয়াকৈ বেয়া পাৱাৰ বেংকটো ধুনীয়াকৈ মই বনাই মেলি দি দিম। তেনেকৈ আপোনালোকক এটি বছৰছে আপোনালোকে এনেকৈ মাহে মাহে আপোনালোকক এনেকৈ মই এনেকৈ ব্লগ ভিডিঅ' এনেকৈ পাৱাৰ বেংকৰ কথা মোবাইলৰ কথা ধুনীয়াকৈ দি দিম। লগতে সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, মৰম চেনেল দিব, যাতে কোনো বেয়া কমেণ্ট ইউজ নকৰে। ধন্যবাদ থাকিল।